हेलो फ्रेंड्स की खबर आपनालोकर ठीक है भिडिओ तो इतना स्टार्ट करूँ फार्स्ट तो आपलोके एपटो ओपन कर एनेका इंटरफेस हम तक साइन आप यूजिंग गूगल तक जिको एट जीमेल आईडी दी पे आपनालोकर साइन आप कर लब ठीक है और एप तो दी पे आपनालोके भिडिओ चाय और एप बेलेग एप इन्स्टल कर पे बहुत पैसा इनकम कर पारिब ठीक है साइन आप बोनस आपनालोকক 5 टका आपनालोके 5 टका पाब और तलते देखा आछे किमान एप या एप आछे एप सब आपनालोके जदि इन्स्टल करिले आपनालोके पैसा पाब और हेतु पैसा आपनालोके बेंकत बा पेटीएम थ्रू बा फोनपे पेपल आपनालोके जितु यूज करे ऑनलाइन पेमेंटर मेथड तक आपनालोके लब पारिब ऊपर जी थ्री डट आछे तक आपनालोके प्रेस करिले एनेका आहिब एनेका अহাৰ पिছত वाच भिडिओत आपनालोके प्रेस करिब इयात तक प्रेस करिले एनेका इंटरफेस ओपन हबो वाच भिडिओत ठीक है वाच भिडिओत इयात आपनालोके भिडिओ चाই পেলাই पैसा आर्निंग करिब पारिब ठीक है इयात जिकोनो एटा प्रेस कर दिब प्रेस करार पाছত हे भिडिओ स्टार्ट हो जाब ठीक है मैं इयात मोर उसत 5 टका आছিলে 3 पैसा बेसी बढ़ाई दिलु मैं भिडिओ चाই পেলাই और इयात आपनालोके एप इन्स्टल करिब पारिब आपनालोक इयात जिकोनो एटा प्रेस करिले 10 टका 7 टका 23 टका आपनालोक बहुतो देखाब इयात आपनालोके एप तो इन्स्टल करिले 3 टका पाब और जदि 7 दिनলৈके राखे तेतिया हले 20 टका पाब एप तो आपनालोके खाली मोबाइलतो राखिले होइसे और बाकी एको करिब नालागे इन्स्टल करिब और मोबाइलत राखिब मैं आपनालोকক देखाई दि आछो केनेকৈ आपनालोके की करिब लागे ठीक है आपनालोকক भाल एटा एप चाই পেলাই मैं आपनालोকক इन्स्टल करि পেলাই देखाई दि आछो यात पैसा दिए ने निदिए यात लिखा आछे 3D एटु एटा गेमर एप হয় एटु इन्स्टल करिले 20 टका দিব ठीक আছে ইয়াত লিখা আছে আপোনালোকে লিখি আপোনালোকে পঢ়ি লব পাৰিব ওপৰত ইংলিছতো লিখা আছে আৰু হিন্দী বুজি পাই যদি হিন্দীতো লিখা আছে ঠিক আছে তাত স্টাर्टত প্ৰেছ কৰিলে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ দি পেলাই এটো ওপেন কৰিব ঠিক আছে এটু এপটো সাকে হেতু টাস্কটো শেষ হৈ গল আৰু ইয়াত সদায় ডেইলি মানে নতুন নতুন এপ এড হৈ থাকে ने आपनालोके डेली यापा 200 पा 300 आपनालोके आरामत कमाब पारिब डेली जिमान भिडिओ पारे चाब पेलाई पैसा कमाब पारिब एप इन्स्टल करि पेलाई और तल लिखा आछे एटीएम गेम खेलि पेलाई पैसा कमाब पारिब ठीक है बेलेग एटा एप आपनालोक कारणे चाই पेलाई दि आछो মই নহলে भिडिओটো बहुत लम्बा हो जाब तो या एप 7 दिনৰ कारणे जदि राखो तेतिया हले 15 टका দিব ठीक আছে এটাই কৰি পেলাই দেখাই দি আছো মোৰ নেটটো লো চলি আছে এই কাৰণে প্ৰবলেম হৈছে ঠিক আছে এটা বেলেগ এটা এপ চাও মনে फ्रेंड्स बहुत लम्बा हो যাব তো ভিডিওটো এই কাৰণে মনে আপোনালোকৰ কাৰণে এটা মই ভালছে এপ এটা ইনষ্টল কৰি পেলাই পটপট দেখাই পেলাই দি আছো এটুত চাও এটুত 6 টকা দিব एप तो इन्स्टल करिले ठीक है क्रोमत दी पेला ओपन करूँ प्ले स्टोरत ओपन हल इयात मैं एप तो इतना इन्स्टल कर लूँ और भिडिओ तो स्किप नकराके चाब और सब्सक्राइब कर दिब नतुन जदि आइसे आमार चेनेलटुत ठीक है एप तो इतना ओपन कर लूँ ओपन करार पाছত ইয়াত কি কৈছিলে আৰু এবাৰ হেতু চাই লওঁ ৰেজিস্টাৰ কৰিব কৈছিলে নেকি তাত লিখা আছিলে বেক টু মাৰি চাই লওঁ তাত কি লিখা আছিলে এবাৰ ইনস্টল এন্ড ৰেজিস্টাৰ ইনস্টল আৰু ৰেজিস্টাৰ কৰিলে হেতু দিব ঠিক আছে তাত ৰেজিস্টাৰ কৰি লওঁ ৰেজিস্টাৰ কৰিব কাৰণে বেছি একো নালাগে ঠিক আছে আকৌ ওপেন কৰি লওঁ এপটো ओपन करार पाছত ইয়াত দেখাব ইয়াত যিকোনো দুটা প্ৰেছ কৰিলে হৈছে
কোৰ্চ গাইডেন্স, ডাইট প্লেন, তাৰপিছত প্ৰচেছ, তাৰপিছত গেট ষ্টাৰ্টত প্ৰেছ কৰিব। ইয়াত আপোনালোকৰ মোবাইলৰ নম্বৰ বা জিমেইল যিকোনো এটা দি দিলে হৈছে। মই মোবাইলৰ একাউণ্টটো দি দিওঁ, মোবাইলৰ নম্বৰটো দিওঁ, একাউণ্ট নহয়। ঠিক আছে, ইয়াত এটা OTP আহিব এতিয়া। আৰু মোৰ মোবাইলটোৰ নম্বৰটোত আপোনালোকে কল চল নকৰিব। ঠিক আছে, OTP মানে নিজে OTPটো আহি গ'ল, মানে কানেক্ট হৈ গ'ল আৰু OTP নহা কৰি। ঠিক আছে, তো এতিয়া আপোনালোকৰ নাম যিকোনো নাম এটা দিলে হৈছে। মই মোৰ নামটো দি দিওঁ। আপোনালোকে যদি দিব নোখোজে তেতিয়াহ'লে ঠিকে আছে, নালাগে দিব। আৰু এলাউড টিপি দিব। তাৰপিছত যিকোনো এটা লেংগুৱেজ চিলেক্ট কৰি ল'ব। জেণ্ডাৰ আপোনালোকে ইয়াত যিকোনো আপোনালোকৰ যি মৰ্জি হয় সেইটো টিপি দিলে হৈছে। আপোনালোকে বোলে এইটো কৰিব লাগিব, নহ'লে একো নহ'ব, সেয়া একো নাই। আপোনালোকে যি মন যায় সেইটোৱে টিপি দিলে হৈছে। নেক্সট কৰি পেলাই গ'লে হৈছে। তাৰপিছত নেক্সট, ইয়াত আপোনালোকৰ ৰেজিষ্টাৰ কৰাই আছে। ঠিক আছে, তো আই ডু দিছ লেটাৰ তাত প্ৰেছ কৰি দিব। চৰি, মোৰ কল এটা আহি গৈছে। কলটো মই কাটিব নোৱাৰিম, এতিয়া ৰিচিভ কৰিব নোৱাৰিম কাৰণ ইম্পৰ্টেণ্ট। ঠিক আছে, ইয়াত এনেই 1 মিনিটমান আপোনালোকে পেজটোত ৰানিং কৰি দিব, মানে মোবাইলটোত 1 মিনিটমান অ'পেন কৰি পেলাই ঘূৰা পকা কৰিলে হৈছে এপটোৰ ভিতৰত। আপোনালোকে চেকো কৰি ল'ব পাৰে এপটো কি এপ আপোনালোকক কামত দিব নে নিদিয়ে। আৰু প্লিজ ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো প্লিজ। ঠিক আছে, এতিয়া বেক কৰি পেলাই চাওঁ আমাৰ পইচা সোমাইছে নাই। এবাৰ এপটো আঁতৰাই দিওঁ, কাটি পেলাই আকৌ এবাৰ অ'পেন কৰি পেলাই চাওঁ। ঠিক আছে, ওপৰত দেখাই আছে 11 টকা 3 পইচা, আমাৰ 6 টকা সোমাই গ'ল। তেনেকৈ আপোনালোকে ইয়াত 17 টকা 50 টকা 23 টকা আৰু 100 200 তেনেকৈ এপ আহি থাকে কিছুমান। সেয়াও আপোনালোকে লগ ইন কৰি পেলাই ইনষ্টল কৰি পেলাই আৰু ৰেজিষ্টাৰ কৰি পেলাই পইচা কামাব পাৰিব। ইয়াত ডেইলি 200 টকাটো পায়ে যাব, কমত 200 টকা আৰু। ঠিক আছে, আৰু ইয়াত উইথড্ৰ কৰিবৰ কাৰণে হ'লে ওপৰত যোনটো পইচা দেখাই থাকিব তাত আপোনালোকে প্ৰেছ কৰিব। আৰু ইয়াত ইনভাইটত আপোনালোকৰ ফ্ৰেণ্ডহঁতক ইনভাইট কৰি পেলাই আপোনালোকে ভাল পইচা আৰ্নিং কৰিব পাৰিব। ঠিক আছে, ওপৰত যদি টিপে তেতিয়াহ'লে আপোনালোকে ইয়াত উইথড্ৰ কৰিব পাৰিব। paytm আছে, গুগল পে', কেণ্ডি ক্ৰাছ, আপোনালোকে ফ্ৰী ফায়াৰটো ইয়াত ডায়মণ্ড ল'ব পাৰিব, ফ্ৰী ফায়াৰ ডায়মণ্ড। পে'পালতো পইচা ল'ব পাৰিব। মই এতিয়া paytmতহে ল'ম, মোৰ paytm আছে কাৰণ, আৰু বেলেগত নলওঁ, paytmত লোৱাটোৱে ভাল। ইয়াত মিনিমাম 250 টকা হ'লে মোক paytmত ল'ব পাৰিম।